নমস্কাৰ প্ৰিয় বন্ধুসকল, অসমীয়া ৰাশিফল নামৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ, য'ত আমি আছামিজ এষ্ট্ৰলজি বিষয়ক বিভিন্ন ভিডিঅ' আলোচনা কৰোঁ। আহক তেনে জানি লওঁ 17 মে 2020 চনত কোন 6টা ৰাশিৰ ভাগ্য খুলিব আৰু তেওঁলোকৰ ভাগ্যফল কেনেকুৱা হ'ব। লগতে অনুৰোধ জনাওঁ যে চেনেলটো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আহক এতিয়া ভিডিঅ'লৈ আগবাঢ়ো। বন্ধুসকল, এই বিশেষ ৰাশিকেইটাৰ বিশেষ ধৰণৰ লাভ হ'ব। টকা পইচাৰ ক্ষেত্ৰত লাভান্বিত হ'ব। আৰ্থিক অৱস্থা মজবুত হোৱা দেখা হ'ব। বিভিন্ন ক্ষেত্ৰৰ পৰা ধন লাভ কৰিব। ধাৰ দিয়া পইচা যদি কাৰোবাক দিয়া আছিল সেই পইচা ঘূৰাই পাব। লগতে আপোনালোকৰ ভাগ্য সুপ্ৰসন্ন হোৱাৰ ফলত বিভিন্ন কাম এৰা ৰঙে পাৰ হৈ যাব। চাবলৈ গ'লে আপোনালোকৰ মামলা মকৰ্দমাতো জয়লাভ হ'ব আৰু শৰীৰত সুখ শান্তি বিৰাজ কৰিব। আপোনাৰ মনটো পজিটিভ হৈ থাকিব। ঠিক সেইদৰে শিক্ষা, প্ৰেম, প্ৰণয়, স্বাস্থ্য আদিতো উন্নত হোৱা দেখা যাব। এই বিশেষভাৱে ভাগ্যৰ ৰাশিকেইটা হৈছে ঋষ, কুম্ভ, মেষ, মকৰ, তুলা আৰু ধনু ৰাশি। বন্ধুসকল, ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় এনেধৰণৰ ভিডিঅ' হ'বলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।